preetis ideally সকলোকে স্বাগতম জনাইছো আজি ৰেচিপি একো তেনেকুৱা একো খাস নাই কিন্তু তথাপিও মই আপোনালোকক দেখাব গৈছো আমাৰ বড়সকলে আমি কেনেকুৱা কি খাই ভাল পাওঁ আজি মই এটা বেলেগ ৰেচিপি বনাম ভাবিছো আপোনালোকে চাই ভাল পাব একো মাছ মাংস তেনেকুৱা একো নাই কিন্তু তথাপিও বনাব খুজিছো দেখাম আপোনালোকক যদি আপোনালোকে চাই ভাল পায় তেন্তে প্লিজ চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু মোৰ লগত ফ্ৰেণ্ড হৈ থাকিব আৰু যদিহে মোৰ চেনেলত নতুন হয় আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু মোক আপোনালোকে আশীৰ্বাদ দিব যাতে মই আগলৈ ভাল ভাল নতুন নতুন ভিডিঅ' আনিব পাৰোঁ আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ তেনেহ'লে বলক ভিডিঅ'টো পলম নকৰি আমি ষ্টাৰ্ট কৰোঁগৈ বলক আৰু এয়া হৈছে মৰাপাট আমি বজাৰৰ পৰা কিনি আনি ধুনীয়াকৈ ধুই পাখলি লৈ গোটেইখিনি ধুই পাখলি ল'লোঁ লৈ কেনে তাৰপাছত অলপ পৰ শুকাবলৈ দিছোঁ ৰ'দত যেতিয়া অলপ ঢিলা ঢিলা হ'ব পাতখিনি তেতিয়া এইটো ৰেচিপিটোত এনেকৈ গাঁঠি মাৰি বনাবৰ কাৰণে ভাল হয় গাঁঠিটো কেনেকৈ মাৰি লৈ চাই লওক আৰু এইফালে মৰাপাট গাঁঠি মৰা মানুহজনী মোৰ শাহুমা তেওঁৱে বনাইছে গাঁঠিটো তেওঁৱে শিকাইছে মোক এইটো কেনেকৈ বনাব লাগে এইটো ৰেচিপিটো আৰু এইফালে দৰ্শনে চাওঁ কি কৰি আছে এই লিখি আছে দৰ্শনে তাৰপিছত বলক এতিয়া ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ প্ৰথমে কেৰাহীখনত তেল দিলোঁ আজি ভিডিঅ'টো মই দুটা ৰেচিপি বনাম কিন্তু এইটো হৈছে প্ৰথম ৰেচিপি এইটো মৰাপাটখিনিত ভালকৈ কাঠি মৰাৰ পাছত আকৌ ধুই পাখলি ল'লোঁ তাৰপিছত তেল গৰম হোৱাত এইখিনি এতিয়া পাতখিনি আমি ফ্ৰাই কৰিম একদম ল' ভলিউমত ফ্ৰাই কৰিব লাগিব আৰু তাত দিব লাগিব সোৱাদ অনুসৰি নিমখ তাৰপাছত জলকীয়া দুটা তিনিটা যিমানখিনি আপোনালোকে খায় আৰু সেইটো হিচাপত দিলে হ'ল তাৰপিছত জুইটো ল' ভলিউমত কৰি ফ্ৰাই কৰি থাকিব লাগিব তাৰপাছত মাজে মাজে অলপ সময় 1 মিনিটমান ঢাকি দিব কিন্তু গেছটো ল' ভলিউমতে কৰি ৰাখিব নহ'লে তলত গোটেই লাগি যাব আৰু তেনেকৈ লাগি গ'লে এইটো বস্তুটো সিজি নাযায় আৰু তেতিয়া জ্বলি যাব আৰু খাবলৈ সোৱাদ নহ'ব সেইবাবে ল' ভলিউমত কৰি ধুনীয়াকৈ ঢাকি বস্তুখিনি সিজাব লাগিব আৰু এতিয়া তাত আপোনালোকে অলপ গোলমৰিচৰ গুড়া দিব পাৰে মই দিছোঁ আধা চামুচ গোলমৰিচৰ গুড়া আৰু যদিহে পাতখিনি এনেকৈ ভাজি থাকোঁতে অলপ যদি শুকাই যায় যদি তলত লাগিব ধৰে তেনেহ'লে অলপকৈ পানী ছটিয়াই দিব যাতে বস্তুখিনি সিজি যায় অলপ জাষ্ট এনেই অলপ পানী ঢালি দিব তাৰপিছত আকৌ ঢাকি দিব তেনেকৈ বস্তুটো ধুনীয়াকৈ সিজে আৰু খাব ভাল হয় সেনেকুৱা বনালে আকৌ ঢাকি দিলোঁ আৰু 1-2 মিনিটৰ পাছত আমাৰ ৰেচিপিটো বনোৱা হৈ গ'ল আৰু যদি সিজি যায় তেনেহ'লে বহুত কোমল হয় খাবলৈ মুখত দিয়াৰ লগে লগে গলি যোৱা নিচিনাই হয় খাই বহুত ভাল লাগে আশা কৰিছোঁ আপোনালোকে খাই ভাল পাব আৰু এইটো হৈছে বেলেগ এটা ৰেচিপি ইয়াত লৈছোঁ মৰাপাট কেইটামান তাৰপাছত আৰু এটা মেষ্টা টেঙা লৈছোঁ মৰাপাট এনে তিতা হয় সেইবাবে অলপ ল'ব লাগে আৰু মেষ্টা টেঙাটো তাতকৈ অলপ জোখত বেছি ল'ব লাগে এমুঠিতকৈ বেছি ল'ব লাগে মেষ্টা টেঙাটো তাৰপাছত কেৰাহীখনত পানী অলপ দি কেৰাহীত পানীখিনি গৰম হ'বলৈ দিম মানে উতলিবলৈ দিম পানীখিনি উতলি অহাত এইখিনি এতিয়া আমি যিমানখিনি বস্তু লৈছিলোঁ জলকীয়া লৈছোঁ তাতে আৰু মৰাপাট লৈছোঁ কেঁচা মৰাপাট এমুঠি আৰু মেষ্টা টেঙা হৈছে দুই মুঠিমান হ'ব আৰু মোৰ হাতৰ জোখত তাৰপাছত এয়া হৈছে শুকান মাছ কিনি আনি বঢ়িয়াকৈ ধুই পাখলি শুকাই লৈ মাছখিনি এতিয়া তাতে ডাইৰেক্ট এনেকৈ দি দিব লাগে মানে একো ভাজিব নালাগে আৰু নিমখ দিব লাগিব তাতে সোৱাদ অনুসৰি জলকীয়া দিছোঁ
তাৰপিছত গোটেইখিনি উতলাই থাকিব লাগিব। মানে এইটো ৰেচিপিটো বইল হয়, বহুতে কিজানি খাই ভাল নাপাবও পাৰে, কিন্তু আমি খাই ভাল পাওঁ আৰু বেয়াও নালাগে খাই। বনাই খাই চাব, কেতিয়াবা গম পাব। কিন্তু ইয়াত আৰু এটা বস্তু দিব লাগে, সেইটো মিচিং হৈ আছে। ইয়াত ভেন্দি দিলেও ভাল হয়। ভেন্দি দিলে ধুনীয়াকৈ অলপ বিজল বিজল হয়, খাব সেইবাবে ভাল হয়। তাৰপাছত এতিয়া ঢাকি দিছোঁ। জুইটো মিডিয়াম ভলিউমত কৰি থৈ দিলেও হ'ব। আৰু মাজে মাজে এনেকৈ লাৰি থাকিব, যাতে মাছখিনি সিজিছে নে নে চাব, আৰু পাতখিনিও যাতে সিজিছে নে নে চাব। প্ৰায় 10 মিনিটমান বইল কৰাৰ পাছত ধুনীয়াকৈ থুপ হৈ গৈছে, খাবলৈ ৰেডি হৈ গৈছে। আৰু এয়া চাওক, ঝোলখিনিও ধুনীয়াকৈ পানীখিনি শুকাই গৈছে অলপ অলপ, আৰু খাব ৰেডি হৈ গৈছে। ইয়াত বেলেগ একো দিব নালাগে, জাষ্ট এইটো বইল হয়। আৰু এইটো বইল ৰেচিপিটো আমাৰ বনোৱা হৈ গ'ল। আৰু এটা ৰেচিপি বনাইছিলোঁ, তাত মেষ্টা টেঙা আৰু ৰূপচান্দা মাছৰ জোল বনাইছিলোঁ। আৰু এতিয়া মই খামগৈ ভাত। তেনেহ'লে চাওক আপোনালোকে, মোৰ বইল আঞ্জাটোৰ মিচিং হৈছে, কাৰণ মই আজি নিৰামিষ, সেইবাবে মই নাখাওঁ। সেইটো মাহঁতৰ কাৰণে বনাইছিলোঁ। ইয়াত লৈছোঁ মই অমৰা ফুলৰ আচাৰ, এইটো মায়ে বনাইছে। আৰু এইফালে পানী লৈছোঁ। তাৰপাছত এয়া বইল দালি, মই বইল দালি ভাল পাওঁ। তাৰপাছত আৰু এইখিনি মৰপাত শাকখিনি যে ভাজিছিলোঁ গাঁঠি মাৰি, সেইখিনি। তো তেনেহ'লে ফাৰ্ষ্ট টেষ্টিং কৰিছা। মই ভাত লৈ আহিছোঁ, এয়া দালি, তাৰপাছত এয়া আচাৰ লৈ আহিছোঁ। তেনেহ'লে বলক খাওঁগৈ। প্ৰথমতে টেষ্টিং কৰি চাওঁ এইটো বনোৱাটো কেনেকৈ হৈছে। টেষ্টি, বহুতে ভাল নাপাব পাৰে, কিন্তু মই এইটো তিতা ভাজিটো বহুত ভাল পাওঁ। বিশেষকৈ এনেকৈ গাঁঠি মাৰি কিনে বনোৱাটো। খোৱা লোৱা হৈ গ'ল, বাচন বৰ্তনখিনি থৈ আহিলোঁ। আৰু মোৰ ভিডিঅ'টো এতিয়া শেষ কৰিবলৈ হ'ল। যদি চেনেলত যদি নতুন হয়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আজিলৈ আহিছোঁ।